Hello, hi, welcome to Dipti Rani Vlog. Kene আপোনালোক ভালে আছে নে? আজি মই আপোনালোকলে নতুন ৰেচিপি এটা লৈ আহিছো মানিমুনি আৰু মাছৰ আঞ্জা। ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। আহকচোন চাও কেনেকেনো মানিমুনি আঞ্জাখন বনাও। আজি মই মানিমুনি আৰু মাছৰ জোল এখন বনাব লৈছো আৰু মানিমুনিখিনি ভালকে ধুই মই কুকাৰত এয়া বইল কৰি লৈছো। দুটা হুইচেল মাৰিছো কাৰণ মানিমুনিৰ এই সৰু সৰু ঠাৰিবোৰ অলপ টান হয়, পিচিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে মই প্ৰথমতে কুকাৰত সিজাই ললো। তাৰ পাছত মানিমুনিখিনি পানীৰ পৰা উলিয়াই এইখিনি পালখিনি মই ইয়াত দিছো আৰু এইখিনি মই এতিয়া গ্ৰাইণ্ডাৰত ভালদৰে পিচি পেলাম। এতিয়া মই এইখিনি চেকি পেলাম ধুনীয়াকৈ তৰকাৰীটোৰ পৰা। এইখিনি মই ইয়াত দি দিম যাতে ভালদৰে গ্ৰাইণ্ড হৈ যায়। আৰু অকণমান পানী ইয়াৰে দি দিম। এইখিনিতে আচল প্ৰটিন আৰু ভিটামিনখিনি সোমাই আছে মানিমুনিৰ। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই ইয়াতে আকৌ ঢালি দিলোঁ আৰু এইখিনি একদম মিহিকৈ গ্ৰাইণ্ড হৈ গৈছে, কিন্তু ইয়াতে অলপ অলপ আঁহ আছে। সেই আঁহখিনি মানে থাকিলে তৰকাৰীখন অলপ আঁহ হয়, সেইকাৰণে মই গোটেইখিনি মিলাই পেলাই আকৌ চেকি পেলাম। সেইকাৰণে মই ইয়াত আকৌ পুনৰ ঢালি দিলোঁ। এতিয়া তৰকাৰীখন বেছি ভাল লাগে খাই। ভালদৰে এনেকৈ লৰালোঁ। এয়া একদম ধুনীয়া গ্ৰীণ কালাৰ হৈ গৈছে। এইখিনি মানিমুনিৰ পাল্প হয়। তাৰপিছত পুনৰ মই ইয়াতে এনেকৈ দি চেকি পেলাম। অলপ অলপকৈ দি চেকি পেলাম। এয়া হৈ গৈছে। এই তলত এয়া গোটেই হেৰিখিনি একদম চেকি পেলাই পানী নিচিনা হৈ গ'ল, ওলাই গ'ল। আৰু এইখিনি মানে পাল্পৰ যিটা আঁহ, এই আঁহখিনি তৰকাৰীখনত তেনেকৈ দিও বনাব পাৰি, আঁহে চাহে, তেতিয়াও খাই ভাল লাগে। কিন্তু এনেকৈ মানে তৰকাৰীখন বহুত ক্ৰিমি হয়, আঁহ নথকা একদম ধুনীয়া লাগে খাই। সেইকাৰণে মই এইখিনি এনেদৰে চেকনিখনত চেকি পেলালোঁ। তাৰপিছত এইখিনি মাছ ভজাৰ পাছত এইখিনিৰে মই মাছৰ জোলখন বনাম। তৰকাৰীখন বনাবৰ কাৰণে মানিমুনি ষ্টকটো মই ইয়াতে গৰম হ'বলৈ পাতি দিছোঁ। এয়া গৰম হওক। এয়া আলু কাটি লৈছোঁ, দুটা পিঁয়াজ কাটি লৈছোঁ একদম মিহি মিহিকৈ, জলকীয়া এটা লৈছোঁ, এয়া নহৰু বটি লৈছোঁ আৰু মিডিয়াম চাইজৰ এটা বিলাহী একদম মিহি মিহিকৈ কাটি লৈছোঁ। কেৰাহীত তেল দি দিছোঁ। এতিয়া তেল এয়া গৰম হৈ গৈছে, মই মাছখিনি ইয়াতে দি দিম। মাছখিনি মই পুৰাকৈ নাভাজোঁ, আধা ভাজি পেলাই নমাই থওঁ। এয়া হ'লোঁ আধা ভজা হৈ গৈছে। মই মাছখিনি কাঢ়ি থ'ম। সেইখিনি তেলতে মই এয়া কাটি লোৱা পিঁয়াজখিনি দি দিম। জলকীয়াটো দি দিম। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজি থাকিম।
নহৰুখিনিও দি দিলোঁ ইয়াতে আৰু অকণমান দেৰি ভাজিছোঁ। বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি গলি যোৱাৰ লগে লগে মই আলুখিনি দি দিম। এতিয়া অকণমান ভাজি দিম। ভজা হৈ গৈছে, তেলো নিগৰি ওলাইছে। তাৰপিছত মই আলুখিনি দি দিম। 2 মিনিটমান ভাজি ল'ম, তাৰপিছত মছলা দি দিম। এতিয়া মই অকণমান ঢাকি দিম। এতিয়া গেছটো কমাই দিছোঁ। কমাই দি হালধি দি দিম। হালধি আধা চামুচ দিছোঁ। ধনিয়া অকণমান সৰহকৈ দিম। এয়া এচামুচ দিছোঁ। মানিমুনি জালুকটো মিলে, সেইকাৰণে আধা চামুচতকৈ অকণমান কম জালুক দিছোঁ আৰু এচামুচ নিমখ দিছোঁ। গেছটো এতিয়া কমায়ে ৰাখিম। তৰকাৰীখনৰ গ্লেজ উঠিবৰ কাৰণে ইমান কম চেনি দিছোঁ। এতিয়া কম গেছতে মই ভালকৈ লৰাই ঢাকি দিম, যাতে মছলাখিনি বিলাহী আৰু আলু ভালদৰে ভজা নিচিনা হৈ যায়। এতিয়া মই অকণমান ঢাকি দিম ইয়াতে। এয়া এতিয়া হৈ গৈছে। ইয়াত তেল একদম ধুনীয়াকৈ কেৰাহীত চাৰিওফালে ওলাই গৈছে। বিলাহীখিনিও ভজা হৈছে, মছলাখিনিও ভজা হৈছে। মাজে লৰাই থাকিব লাগে, নহ'লে মছলাখিনি জ্বলি যাব। গেছটো এতিয়া মই বঢ়াই দিম আৰু এতিয়া মানিমুনি পানীখিনি এতিয়া উতল আহিলে মই মাছখিনি দি দিম ইয়াতে। উতল আহিছেই। এতিয়া ফুল গেছত 10 মিনিটমান উতলিবলৈ দিব লাগিব আৰু মই কাঁহীখনে ঢাকি দিছোঁ। এতিয়া লৰাব নালাগে আৰু 10 মিনিটমান ফুল গেছত উতলক। হৈ গ'ল। এয়া তৰকাৰীখনো হৈ গৈছে, আলুও সিজিছে আৰু তৰকাৰীখন ইমান ধুনীয়া গোন্ধাইছে নহয় মানিমুনি জোলটো। আৰু তৰকাৰীখন চিল্কিও হৈছে, থুপথুপীয়া হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। মানিমুনি জোলখন হৈ গ'ল। আৰু মানিমুনি মাছৰ লগত ধুনীয়াকৈ মিলে আৰু বহুত হেল্ডি হয়। মানিমুনি বহুত মানে মেডিচিন ভাৰ্ব হয়। সেইকাৰণে মানিমুনিখিনি বনাওঁতে মই একো মছলাৰ ইউজ কৰা নাই, অকল হালধি, নিমখ আৰু ধনিয়া, জালুক দিছোঁ। আজিৰ ৰেচিপিটো মই যেনেদৰে দিছোঁ তেনেকৈ বনাই খাই চাবচোন। খাই বহুত ভাল পাব আৰু আপোনালোকে ভাল পালে মোৰো বহুত ভাল লাগিব। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, যাতে নেক্সট ভিডিঅ'বিলাকৰ আপটুডেট আপোনালোকে পাই থাকিব। আৰু আপোনালোকে মই বনোৱা ডিছবিলাক তেনেদৰে বনাই যদি খাই ভাল পায়, মোৰো ভাল লাগিব। আৰু নেক্সট ভিডিঅ'ত আকৌ মই পুনৰ লগ পাম। আপোনালোকে ভালে থাকক, কুশলে থাকক। থেংক ইউ।